একে একে মিলি গ'ল 0 2 ৰে গ'ল থাকিল 1 3 ৰে গ'ল থাকিল 2 4 এক গ'ল থাকিল 3 2 এক গ'ল থাকিল 1 ঠিকে আছে কিন্তু একে একে মিলি গ'ল 0 এটো কেনেকে একে একে মিলি গ'লে 2 হে হ'ব নাই এখন এটা ভুল নপঢ়ো আৰু কি হ'ল কিটা জাপিলে যে নহয় নেওতাখন ভুলকে লিখা আছে কি ভুল ইয়াত লিখিছে যে একে একে মিলি গ'লে 0 একে একে মিলি গ'লে 0 নহয় নহয় 2 হে তই এটা মই এটা 2 এটাহে হ'ম বাৰু বাদ দে কালি পৰীক্ষা কেনেকুৱা হ'ল মজা 100 ভিতৰত 100 কৰিলো বা দে হ'ব কোৱেশ্চন পেপাৰখন এইখন দুটামান মাধৱা প্ৰশ্ন সুধিম তই ক'ব পাৰিলে ভাবিম আৰু তই 100 পালি বুলি দেই কচোন বাৰু ৰাতিৰ বিপৰীত শব্দ কি এটা কেবা উজু ৰদা কায়ৰা তদিছৈকা টি ৰাতিটো এফালে লৈ আহিলো তদিছৈকা টি ৰতা কায়ৰা এটো হৈ গ'ল বাবা বাৰু কচোন পুৱাৰ বিপৰীত শব্দ কি একেটাই পদুগুকাই পু ওটাকাই ৱা পুৱাটো চাইডত থৈছো ওটাকাই ৱা পদুগুকাই পু এইটো মাথা বেলেগ দেই বনাইছ বাৰু বন মন্দিৰটো ইংৰাজীত কি লিখিলি তই এইটো আমি যে 1 জানুৱাৰী খাওঁ বনভোজ এইটো পিক মিনিষ্টাৰ আকৌ মন্ত্ৰী টিভিত যে কৈ থাকে মিনিষ্টাৰবোৰ তাক লগ লগাই পিক মিনিষ্টাৰ হ'ল বাহ 100 পালি 100 পাবি বা লাষ্ট কোৱেশ্চন এটা সুধিম উত্তৰ দিব পাৰিলে জানিম আৰু লাল বাল পাল সম্পূৰ্ণ নামটো কি এইটো লাল মানে আছে এইটো বটল বাল মানে আছে এইটো খাই বৈ যে বেয়া কথা কয় আৰু চাহ মানে আছে এই পুলিচৰ হাতত পিটন খাই যে পুৰা দিয়ে বা জানি ললো তই ষ্টেণ্ড কৰিবি মই ডাবল ষ্টেণ্ড কৰিম বা জানি লোৱা তই ষ্টেণ্ড কৰিবি চা এডাল ষ্টেণ্ড নহয় চাইকেলৰ 2ডাল ষ্টেণ্ড কৰিবি তই